হোমমেড পানীপুৰি ফুচকা। হাই ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। আজি পানীপুৰি খাবৰ মন গ'ল, চ' ঘৰতে বনালোঁ। এইবোৰ মই কিনি আনিলোঁ, একৰ পেকেট এটা এনেকৈ বনালোঁ আৰু ঘৰত। এই আলু উহাব দিলোঁ, মানে কুকাৰত দিলোঁ আৰু কুকাৰত সোনকালে সিজে। তাৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ এইটো পানীপুৰি মছলা, খুবেই টেষ্টি হয়। এইটো মছলাটো মই ব্যৱহাৰ কৰিলোঁ। লগতে আৰু সেই মছলাত দিবৰ বাবে আমাৰ ছাতৰ ওপৰত আৰু হেৰি আছে, মানে পদিনা আছে, পদিনাৰ গছ, সেইকাৰণে পদিনাৰ পাতো আনিলোঁ, আনি পেলাই তাত মিক্স কৰিলোঁ। গোটাই মিক্স কৰি তাতে পানী পানীপুৰি মছলাটো দিলোঁ। লগতে ইয়াত আৰু অকণমান নিমখো দিছোঁ, ক'লা নিমখ। আপোনালোকেও এনেকৈ দিব, খুবেই টেষ্টি হয়। এনেকৈ মিক্স কৰি দিলোঁ। সেইটো খাবলৈ খুবেই টেষ্টি। এইটো পানীপুৰি মছলা 10 টকাৰ পেকেট, বেছি দাম নহয়। ইয়াত আৰু তেতেলী দিলোঁ, তেতেলীৰ ৰসটো আৰু বেলেগ কৰি হেৰি কৰিম আৰু মানে তেতেলীটো লাগে আৰু পানীপুৰিত। তেতেলীটোৱে টেষ্টটো হেৰি কৰে আৰু টেঙা টেঙা হেৰিটো, এটা মছলা এটা টেঙা, এইটো তেতেলী হৈ গ'ল। এতিয়া এই পেকেটটো খুলিলোঁ, এইটো আঢ়ৈশৰ পেকেট হয়। এনেকৈ গোটাই এতিয়া ভাজি পেলাই তৈয়াৰ কৰিলোঁ আৰু ভাজি পেলাই তৈয়াৰ কৰি ল'লোঁ এনেকৈ। বহুত এতিয়া হৈ গ'ল। এতিয়া আৰু চব এইবোৰ ৰেডি কৰিলোঁ সকলোবোৰ। লগতে আলু এতিয়া মই চেলালোঁ, চেলাই কিনে আৰু এতিয়া তাত সানিবৰ বাবে এইটো নিমখ লৈছোঁ, এইটো ধনিয়া, এইটো জিৰা, এইটো জ্বালাৰ গুড়া, এইটো মেগী মছলা আৰু অলপ বঙলা জ্বালা লৈছোঁ। এনেকৈ গোটাইখিনি সানিম আৰু খুবেই টেষ্টি হয়। এনেকৈ খাবচোন, কিনি খোৱাতছে বেছি সোৱাদ পাব। এনেকৈ গোটাই এতিয়া মই মছলা মিক্স কৰি সানিলোঁ আলু। এটা ধুনীয়া এটা মানে টেষ্টিও, লগতে অকণমান জলকীয়াও হয়। আপোনালোকে এনেকৈ খাব, মই বনোৱাৰ দৰে সহজ পায় ঘৰতে। কিনি খালে কিছুমানে ঘিণো কৰে, যেনেকৈ তেনেকৈ এনেকৈ ঘৰত খালেতো হেৰি নাই না। এনেকৈ খালোঁ, মাকো দিলোঁ খাব। মাও খালে, মায়েও টেঙা খাই বেয়া পায়, সেইকাৰণে আৰু মানে মায়ে মছলাটো দি আছে। লগতে ময়ো টেষ্ট কৰিলোঁ, বনালোঁ যাতে, খুবেই ভাল লাগে। কিন্তু অকণমান জ্বলা হৈছে আৰু ভাল লাগিছে। কিন্তু মই অকলে খোৱা নহয় না, খোৱা মানুহ কিন্তু অভাৱ নাই। বহুততে খালোঁ, আমি ঘৰৰ সকলোৱে খালোঁ। এনেকৈ বেকগ্ৰাউণ্ডটোত আছে খোৱাবোৰ, বাকী এইটো ফ্ৰণ্টত দেখালোঁ। চ' যি নহওক, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব। চ' ধন্যবাদ।